हेलो फ्रेंड्स अगेन स्वागतम কৰিছো দীপৰ চেনেললৈ। তো মই আজি আপোনালোকক ক'ব বিচাৰিছো পেগাসাছ ভাইৰাছৰ কথা আৰু আমাৰ মোবাইলতো পেগাসাছ ভাইৰাছ সোমোৱা আছে নেকি। তো আজি এইবোৰৰ ওপৰতে আজি মই ক'বলৈ বিচাৰি আছো। তো আশা কৰিছো সকলোৱে ভিডিঅটো লাষ্টলৈকে চাব আৰু লাইক আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো ইজৰাইলী এনএছঅ'য়ে বনোৱা মোষ্ট পাৱাৰফুল ডেঞ্জাৰাছ এণ্ড হাৰ্মফুল ভাইৰাছটোৱে হ'ল পেগাসাছ। তো সকলোৱে অলৰেডি জানে ইজৰাইলী এইটো বনোৱা পেগাসাছ ভাইৰাছ হয়, বাট এইটো ভাইৰাছ কোনে ইউজ কৰে বা এইটো আমাৰ নৰ্মেল মানুহৰ বাবে হয়নে, এইটোৱে আজি আপোনালোকক ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে পেগাসাছ ভাইৰাছটো হ'ল আপোনালোকৰ অল অভাৰ ৱৰ্ল্ডতে মাত্ৰ 50,000 মানুহ টাৰ্গেটত আছে পেগাসাছ ভাইৰাছত। তাৰ ভিতৰতে ইনক্লুড আছে 50জন আমাৰ ইণ্ডিয়াৰে। তাৰ ভিতৰত যোনটো জাজ আছে সুপ্ৰিম কোৰ্টৰ সিহঁতকো ইনক্লুড কৰা আছে, যিটো বাবে এতিয়া কেছ চলি আছে। মানে এইটোতো জাষ্ট ইণ্ডিয়ান গভৰ্ণমেণ্টেহে পাৰ্চেছ কৰিব পাৰিব। যেতিয়া মানে পেগাসাছ ভাইৰাছটো থাকে সেইটো নৰ্মেল ইউজাৰৰ বাবে কোনোদিনো ইউজ কৰা নহয়। এইটো আপোনালোকৰ যোনবোৰ ডাঙৰ ডাঙৰ গভৰ্ণমেণ্ট থাকে, মানে নিজৰ কাণ্ট্ৰি ছেফটিৰ বাবে যোন গভৰ্ণমেণ্ট থাকে সিহঁতেহে পাৰ্চেছ কৰিব পাৰে। আৰু ইজৰাইলে এইটো সহজেও কাকো চেলো নকৰে, যিহেতু এইটো ৰিজন আছে। যদি সেইটো হাই লেভেলৰ হেকাৰ ওচৰত যায়গৈ বা চেল কৰি দিয়ে তো অলৰেডি ইজৰাইল চৰকাৰে কিন্তু আকৌ মুচিবাতে হ'ব পাৰে। তো সেইটো বাবে এইটো আপোনালোকৰ নৰ্মেল ইউজাৰৰ বাবে বনোৱাই নাই, প্ৰাইভেট ইউজাৰৰ বাবে বনোৱাই নহয়। এইটো আপোনালোকৰ যোনটো ইজৰাইলী চৰকাৰ ডাঙৰ ডাঙৰ গভৰ্ণমেণ্ট থাকে, যেনেকৈ কোৰকো, মেক্সিকো, এনেকুৱা যোনবোৰ কাণ্ট্ৰি থাকে ন, এনেকুৱা কাণ্ট্ৰিৰ বাবে বনোৱা হৈছে। তো মই কেইটামান কাণ্ট্ৰিৰ নাম ক'ম যোনবোৰ পেগাসাছৰ বাহিৰে নিজৰ যোনবোৰ ভাইৰাছ আছে সেইবোৰ ক্ৰিয়েট কৰে, আৰু প্লাছ আমাৰ ছেফটিবোৰ কেনেকৈ মেজৰ ল'ব লাগে মই সেইটোৰ ওপৰতো আজি এইকেইদিন সকলোৱে কৈ আছে কি পেগাসাছে চবতকৈ ডাঙৰ ভাইৰাছ। বাট পেগাসাছৰ নিচিনা পেগাসাছ ডাঙৰ ভাইৰাছ হয়, কিন্তু সিহঁতৰ বাবে যোন মানুহ হাই ছিকিউৰিটিত থাকে তথাপিও কিন্তু ছিকিউৰিটি ব্ৰেক কৰি আপোনালোকৰ পেগাসাছৰ নিচিনা ভাইৰাছটো ইনষ্টল কৰি দিব পাৰে। বাট আমাৰ নৰ্মেল ইউজাৰ মানে নৰ্মেল পাব্লিকৰ বাবে এইটোতকৈ ডাঙৰ ভাইৰাছ আছে, কিন্তু যোনবোৰ আপোনালোকে চাগে শুনিছে নে নাই নাজানো। বাট স্পাই ৱেববোৰ গম পাইছে, স্পাই এপ যোনবোৰ থাকে, তাৰপিছত আপোনালোকৰ যোনবোৰ এপিকে এপ্লিকেশ্যন থাকে, আৰু আপোনালোকৰ যোনবোৰ চিনেমা যে ডাউনলোড কৰে তাতো আপোনালোকৰ লিংক কেইটামান বাইণ্ড কৰি দিয়ে মালৱেৰ ছফ্টৱেৰবোৰ, আৰু যাৰ ফলত আমাৰ জেনেৰেল পাব্লিক নৰ্মেলি হেক হৈ যায়। কিন্তু এইবোৰ কাম কোনবোৰ চৰকাৰৰ বেছিভাগ মেক্সিমাম কাম থাকে আমাৰ ডিটেইলছনো কি লাগিব সিহঁতৰ, সেইটোৱেতো আমি ক'ব বিচাৰি আছোঁ ন, কিয় আমাৰ ডিটেইলছবোৰ সিহঁতে ইউজ কৰে। তো সেইটো মেইনলি আপোনালোকৰ ইণ্ডিয়ান গভৰ্ণমেণ্টে কিন্তু এইটো ভুল কাম বহুত কমেই কৰে, যোনটো আমাৰ নিজৰ পাব্লিকক মানে এনেকুৱা ছাৰ্ভে কৰা নকৰে প্ৰায়। কিন্তু আপোনালোকৰ যোনটো চাইনা গভৰ্ণমেণ্ট থাকে ন, চাইনা গভৰ্ণমেণ্ট তাৰপিছত ৰাছিয়া গভৰ্ণমেণ্ট, সেইবোৰ কিন্তু সিহঁতে পাব্লিক ষ্টাডি কৰি থাকে। আপোনালোকে চাগে গম পাবই চাইনাই কিন্তু সকলোবোৰ মানে সিহঁতৰ ইনক্লুড কোম্পানী, যিকোনো কোম্পানী যদি চাইনাত থাকে বা এষ্টাব্লিছ হয় বা আপোনাৰ যোনবোৰ জেনেৰেল পাব্লিক আছে সিহঁতে কিন্তু যি ডিটেইলছ থাকে সম্পূৰ্ণ ডিটেইলছ কিন্তু চাইনা গভৰ্ণমেণ্টৰ লগত শ্বেয়াৰ কৰি থাকিব লাগে, ডাইৰেক্টলি হওক বা ইনডাইৰেক্টলি হওক। ডাইৰেক্টলি মানে ডাইৰেক্ট যোনটো শ্বেয়াৰ কৰা, আৰু ইনডাইৰেক্টলি হ'ল মানে হেকিঙৰ দ্বাৰা। সিহঁতে হেকিঙৰ দ্বাৰা নিজৰ কোম্পানীবোৰ যোনবোৰ সিহঁতৰ নিজৰ নহ'লেও MNCও যদি থাকে, মাল্টি নেশ্যনেল কোম্পানী যোনবোৰ, সিহঁতৰো কিন্তু সিহঁতে ডাটাবোৰ লৈ থাকে। সেইবোৰ লৈ কিন্তু সিহঁতে মিছ ইউজ বহুত কৰে চাইনাই, মেক্সিমাম মানে চাইনাই ক'ব গ'লে বেছিকৈ বেয়াভাৱে ইউজ কৰে। আৰু আপোনালোকে চাইনাই গম পায় অলৰেডি সিহঁতে বহুত ডাটা লিক কৰি দিছে। মিনছ ইণ্ডিয়াৰ মানে 3 কিমান মিলিয়নতকৈ বেছি মানুহৰ মানে ডাটাবোৰ লৈ সিহঁতে ডাৰ্ক ৱেবত চেল কৰা ৰেকৰ্ড কৰি দিছে, যাৰ বাবে আপোনালোকে পাবজিৰ নিচিনা টেনচেণ্ট কোম্পানী যোনবোৰ ডাটা থাকে সিহঁতেও সেইবোৰ লৈ চেল কৰিছিল। সেইবোৰ ধৰা পৰাৰ বাবে টেনচেণ্ট কোম্পানীটো ইণ্ডিয়াত বেন কৰি দিয়া হৈছিল। তাৰ লগত আপোনালোকে কেইদিন আগতে গম পাইছিল কিমানটা এপ্লিকেশ্যন যে বেন কৰিছিল। তো মেইন পাৰ্পজ সেইটোৱে আছিল, সিহঁতে মালৱেৰ ছফ্টৱেৰবোৰ বাইণ্ড কৰি আমাৰ ইণ্ডিয়ানত ইনষ্টল কৰিবলৈ পঠাই দিয়ে, আৰু যাৰ ফলত আমি নৰ্মেল ইউজাৰ ইনষ্টল কৰি আৰু এইবোৰৰ হেকিঙৰ চক্কৰত পৰি যাওঁ মানে টোটেলি সেইটোৱে। কিন্তু সিহঁতে আমাৰ ইনফৰমেশ্যন লৈ কৰিবনো কি, মেইন কথা সেইটোৱে। মানে ভাইৰাছ বা হেকিংটো কৰে সকলোৱে জানে, বাট কিয় কৰে? আমিতো নৰ্মেলি ধৰক ফ্ৰেণ্ড চাৰ্কলক বা হেকিং কৰোঁ বা ফ্ৰেণ্ডৰ বিষয়ে জানিবলৈ বা সি কি কৰি আছে সেইটোৰ ওপৰত জানিবলৈ। কিন্তু এটা গভৰ্ণমেণ্টৰ কাম কি থাকে হেকিং কৰাৰ ওপৰত? তো মেইন মটিভ হ'ল সিহঁতৰ দুটাই মটিভ থাকে। এটা হ'ল পাব্লিক ষ্টাডি, মাৰ্কেটিং ষ্টাডি কৰে। যেতিয়া আপোনালোকে গম পায় চাগে, যেতিয়া এটা কোম্পানী এটা এষ্টাব্লিছ বা কেতিয়াবা এটা প্ৰডাক্ট যেতিয়া প্ৰডাক্ট এটা ধৰক মাৰ্কেটত এষ্টাব্লিছ কৰিব যায়, তো বস্তু এটাৰ কাষ্টমাৰ ৰিভিউ বহুত মেইন হয়।
আৰু যেতিয়া নিউলি এটা ভেঞ্চাৰ খোলা হয় কিন্তু তেতিয়া কিন্তু কাষ্টমাৰ ৰিভিউ পোৱা নাযাব। তো সেইটো বাবে সিহঁতে হেকিঙৰ যোনটো মাধ্যম আছে সেইটো ইউজ কৰে। তাৰে উপৰিও সিহঁতে আপোনালোকৰ ডাটাবোৰ চেল কৰিবলৈ মানে ডাৰ্ক ৱেবত মানে বেয়া মানুহৰ হাতত মানে ডাটাবোৰ দি যি কৰে মানুহ সেইটো আপোনালোকৰ কোনো হেৰিয়ে নাথাকিব, ৰাইটেই নাথাকিব। আপোনালোকৰ যি কৰিব পাৰে মানে আপোনালোকৰ ব্লেকমেইলৰ পৰা লৈ পইচা ট্ৰান্সফাৰৰ পৰা লৈ আপোনালোকৰ যি পইচা আছে সেইবোৰ ল'বও পাৰিব, কাৰোবাক দিবও পাৰিব, সিহঁতৰ মানে টোটেলি কণ্ট্ৰল আহি যায়। তো সেইবোৰৰ বাবে ডাটাবোৰ হেক কৰা হয়। এই দুটা ৰিজনেই। আৰু মেক্সিমাম ৰিজন হ'ল মাৰ্কেটিং ৰিচাৰ্চৰ বাবে কমেই কৰে, আৰু মেক্সিমাম ৰিজাল্ট হ'ল সিহঁতে ডাটাবোৰ লৈ চেল কৰে বা কিবা নিউ এটেকৰ প্লেন কৰে বা কাৰোবাক ব্লেকমেইল কৰি সিহঁতৰ হেৰিত কেনেকুৱা ফচাব, তো এনেকুৱা কামবোৰ কৰি থাকে। আৰু চাইনাত এনেকুৱাও আছে আপোনালোকৰ চাইবাৰ আৰ্মি, সিহঁতে নিজে যোনবোৰ চাইবাৰ আৰ্মি ক্ৰিয়েট হয় ন, সিহঁতে বেলেগ বেলেগ কাণ্ট্ৰিত পঠাই দিয়ে আৰু তাৰ পৰা ডাটাবোৰ কালেক্ট কৰিবলৈও মানে যাৰ হেৰি আছে হেকিং কৰিবলৈ, হেকবোৰ কৰি মানে ডাটাবোৰ কালেকশ্যন কৰি সিহঁতে নিজৰ গভমেণ্টক ৰিপৰ্ট পঠায়। তো সেইটো বাবে আমাৰ ছেফটি বহুত কম হৈ গৈ আছে। তো আপোনালোকে যিমান পাৰে এপিকে ভাৰ্চন এপ্লিকেশ্যনবোৰ ইউজ নকৰিব, যাৰ বাবে আমি অলৰেডি হেক বহুত হৈ আছোঁ। তো এইকেইদিন হেকিঙৰ কথাটো বহুত ওলাই আছে, মেক্সিমাম অসমৰ ফালে নহয়, কিন্তু যেতিয়া আপোনালোকে অলপ কলকাতা বা মুম্বাই ছাইডে যাব সেইফালে গ'লে আপোনালোকে গম পাবই, প্ৰত্যেকজন মানুহে এটা ঘৰত হেকিঙৰ এটা কথা শুনিবই, যাৰ মোবাইল হেক হৈছে, যাৰ কিবা ডাটা লিক হৈ গৈছে, কিবা কিবি হৈ মানে কিবা ডাটা লিক হৈ গ'ল বা কাৰোবাৰ বেংক একাউণ্ট খালী হৈ গৈছে। তো এইবোৰ কিন্তু কেছ হেৰিৰ লগতে হয়, যোনবোৰ ডাঙৰ ডাঙৰ চাইবাৰ যোনবোৰ থাকে ন, চাইবাৰ ক্ৰিমিনেলবোৰ, তো সিহঁতেই এইবোৰ এটেকবোৰ কৰে। তো সেইবোৰৰ পৰা আপোনালোকে প্ৰপাৰলি ছেভ কৰি থাকিব আৰু আপোনালোকে থাৰ্ড পাৰ্টি এপ্লিকেশ্যন বা এনেকুৱা থাৰ্ড পাৰ্টি লিংকবোৰ ক্লিক নকৰিব। আৰু আজিকালি মেক্সিমামে কিন্তু মিছ কল দিও কিন্তু হেকিং এটা নতুন ছিষ্টেম ওলাইছে, যোনটো কিন্তু এতিয়ালৈকে ল' লেভেলৰ মানে যোনবোৰ মালৱেৰ ছফ্টৱেৰ সেইবোৰত হোৱা নাই, কিন্তু আপোনালোকৰ যোনবোৰ হাই লেভেলৰ কোড যোনে মানে কোডিং কৰে, ডেভেলপিং হেকিঙৰ কোডিং যোনবোৰ কৰে সিহঁতে কৰিব পাৰে। বাট এইটো আপোনালোকৰ মেক্সিমাম কেছ হৈ আছে পাকিস্তানীৰ ফালে আৰু যোনটো আফগানিস্তান আছে সেইবোৰ ছাইডে হৈ আছে হেকিংবোৰ। এইবোৰ কোনটো চৰকাৰে কৰি আছে এইটোতো ক'ব নোৱাৰি, কোনে হেৰি ফোন কলৰ দ্বাৰা জাষ্ট আপোনাক এটা মিছ কল দিব, টোটেলি আপোনাৰ ডিভাইচটোৱে হেক হৈ যাব, আপুনি ক'বও নোৱাৰিব আপোনাৰ মোবাইল হেক হৈছে নে নাই। তো সেইবোৰ এনেকুৱা এপ্লিকেশ্যনবোৰ ইউজ কৰি সিহঁতে হেক কৰি আছে। তো মেইন সেইটোৱে, আপোনালোকৰ নিজৰ ছেফটিটো ৰাখিব আৰু আপোনালোকে যিমান পাৰে হেকিঙৰ ওপৰত চাই থাকিব ভিডিঅ'বোৰ, যোনবোৰ চাইবাৰ এক্সপাৰ্টে আপোনালোকৰ দিয়ে, ৰিকমেণ্ডটো কৰে কেনেকৈ চাইবাৰৰ পৰা বাচিব লাগে, কি কৰিব নালাগে, কি কৰিব লাগে। তো কেইদিন আগত আৰু এটা নতুন কেছ ওলাইছে, কি আপোনালোকৰ ইণ্ডিয়াৰে কেছ হয়, যোনটো অসমতো হৈছে বা বেলেগ ৰাজ্যতো হৈছে। আপোনালোকৰ যোনটো চিম কাৰ্ড থাকে ন, চিম কাৰ্ডটো ই চিম কাৰ্ডলৈ কনভাৰ্ট কৰি মানে টোটেলি মানে কণ্ট্ৰলটো সিহঁতৰ ওচৰত আহি যায়। জাষ্ট আপোনালোকৰ ধৰক বেংকৰ ফোন নাম্বাৰটো হ'ল কিবা এটা হ'ল, এইটো ধৰক এনেকুৱাতে আপোনাৰ ফোনৰ বেংকৰ নাম্বাৰটো হ'ল ৰেজিষ্টাৰ মোবাইল নাম্বাৰ। তো আপোনালোকক হেকাৰে এনেকুৱা এটা মেছেজ দিব, জাষ্ট আপোনালোকে ক্লিক কৰাৰ লগে লগে যোনটো হেৰি থাকে ন, ক্লিক কৰাৰ লগে লগে আপোনালোকৰ অট'মেটিক কাম হৈ গৈ থাকিব। যোনটো আপোনাৰ নাম্বাৰটো আছে নহয়, এইটো নাম্বাৰ চিমটো ই চিমলৈ কনভাৰ্ট হৈ কণ্ট্ৰলটো সিহঁতৰ তালৈ যাবগৈ, যাৰ ফলত আপোনাৰ সেইটো আচল চিম কাৰ্ডটোত না মেছেজ আহিব না কিবা হেৰি আহিব, আৰু SMS আহিব সিহঁতৰ মোবাইলত যি আছে বেংকৰ ডিটেইলছৰ যি SMS থাকে, তো সেইটো মোবাইলত সিহঁতৰ আহিব আৰু আপোনালোকৰ হোৱাটছআপো এনেকুৱা হৈ হেক হোৱাৰ চান্স থাকে। তো সেইটো বাবে আপোনালোকে যিকোনো লিংকত ক্লিক কৰাৰ পৰা বাচিব আৰু যিমান পাৰে কমলি বস্তুবোৰ ইউজ কৰিব, থাৰ্ড পাৰ্টি এপ্লিকেশ্যন। যিহেতু মই এতিয়া প্ৰেক্টিকেলি দেখুৱাব নোৱাৰোঁ বা কেনেকৈ মানে এটেকবোৰ হয়, তো এইটো লিগেলো নহয় প্ৰেক্টিকেলি দেখুওৱা আপোনালোকক, এইটো লিগেল হ'লেহে এতিয়া দেখাব পাৰিলোঁ হয়, আৰু এইটো অনলি অথৰিটি অনলি চাইবাৰ এক্সপাৰ্টৰ ওচৰতে থাকে কেনেকৈ দেখাব লাগে। তো সেইটো বাবে মই দেখুৱাব নোৱাৰিম। তো মই দুটামান আপোনালোকক এপ্লিকেশ্যন ক'ম, এটাটো হ'ল থাৰ্ড পাৰ্টি এপ্লিকেশ্যন, যোনটো আপোনালোকৰ ইনষ্টল কৰি ল'ব লাগে। বাট যোনটো আৰু এটা আছে কোডিং এপ্লিকেশ্যন, সেই কোডিং এপ্লিকেশ্যনটো আপোনালোকে নিজে কোড কৰি শিকি ল'ব পাৰে। তো মই জাষ্ট আপোনালোকক মেনশ্যন কৰি দিম দুটা নাম, তো আপোনালোকে সেইটো কেনেকৈ কৰে আপোনালোকে ইউটিউবত চাৰ্চ কৰিলে পাই যাব বা আপোনালোকে গুগলত চাৰ্চ কৰিলে বেছিকৈ পাব।
আৰু তাতকৈ বেছি জানিবলৈ হ'লে টৰ ৱেবত চাৰ্চ কৰিব আৰু বেছিকৈ জানিব পাৰিব। তো ফ্ৰেণ্ডছ, মই আজি আপোনালোকক দুটা এপ্লিকেশ্যন আপোনালোকক ডেমোৰ বাবে ইউজ কৰিবলৈ পৰাকৈ আপোনালোকক ক'ব বিচাৰিছোঁ। ফাৰ্ষ্ট আপোনালোকে টাৰ্মেক্সটো ইউজ কৰিব পাৰে কোডিঙৰ বাবে, আৰু তাত আপোনালোকে যদি আৰু ডিটেইলছত জানিব মন যায় বা কেনেকৈ কি এপ্লিকেশ্যন বা মালৱেৰবোৰ বনায়, তো সেইটো বাবে আপোনালোকে জাষ্ট MSF কনচল কেনেকৈ ক্ৰিয়েট কৰে আৰু MSF কনচল মেটাৰপিটাৰ কেনেকৈ ইউজ কৰে সেইটো আপোনালোকে মাৰিলে ইউটিউবত বহুত পাই যাব। তো তাৰ পৰা আপোনালোকে লাইভ ডেমোবোৰ কৰিও চাব পাৰিব আৰু গম পাব কেনেকৈ কি হয় বস্তুবোৰ, আৰু কেনেকৈ হেকাৰৰ মাইণ্ডবোৰ চলে আৰু কেনেকৈ কি হেক কৰে। আৰু ছেকেণ্ডলি হ'ল মই থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ কথা কৈ আছোঁ, মোবাইল 24 আৰু স্পাই এপ। এই দুটা এপ্লিকেশ্যন ছেমে হয়। আপোনালোকে সেইটো জাষ্ট এপ্লিকেশ্যনটো ভিক্টিমৰ মোবাইলত ইনষ্টল কৰিব লাগে, কিন্তু এইটো অলপ ক্ৰিটিকেল প্ৰচেছ আছে, অলপ ইনষ্টল কৰাটো আৰু হেক নহয়। কিন্তু আপোনালোকে যদি সেইটো ইনষ্টল কৰে, ছেম মই যোনটো কৈছিলোঁ কেম ৰেকৰ্ড এইবোৰ কৰিব পাৰে। আৰু কিন্তু যোনটো MSF কনচলৰ কথা কৈছোঁ, MSF যোনটো হয় MSF ভেনমৰ কথা কৈছোঁ, তো সেইটো আপোনালোকৰ যোনটো পেগাছাছ ভাইৰাছ আছে ন, পেগাছাছ ভাইৰাছৰ যোনটো কোৱালিটি আছে, কল কৰি বা SMS কৰি যোনটো হেকিং কৰা আছে, তো ছেম প্ৰচেছৰ আপোনালোকে সেইটোত কৰিব পাৰে। আৰু যোনটো এপ্লিকেশ্যন বাইণ্ডৰ কথাও যে কৈছোঁ, সেইটোও আপোনালোকে কৰিব পাৰে। কিন্তু যোনটো মই থাৰ্ড পাৰ্টি এপ্লিকেশ্যনৰ কথা কৈছোঁ, সেইটোত কিন্তু আপোনালোকে এইটো ছিষ্টেম কৰিব নোৱাৰে। আৰু আশা কৰিছোঁ আপোনালোকে সেইটো ট্ৰাই কৰি চাব কেনেকুৱা কি ভাইৰাছবোৰ কেনেকুৱা হয় ক্ৰিয়েট হয়, কাৰণ কিয় আজিকালিৰ যুগত আপোনালোকে হেকিং জনাটো বহুত দৰকাৰী। কাৰণ কিয় চাওক, ছেফটি পাৰপজৰ বাবে আপোনালোকৰে লাগি যাব, আৰু দিনটো দিন বহুত হেকাৰো আহি আছে, আৰু বহুত এনেকুৱা কেছ হৈ আছে বেংক বেলেঞ্চ খালী কৰা বা কাৰোবাৰ FB একাউণ্ট বা ইনষ্টা একাউণ্ট, এইবোৰ যোনবোৰ পাৰ্চনেল বা ছেফটি যোনবোৰ গেলেৰী, আনকি গেলেৰী পৰ্যন্তও হেক কৰি মানুহে নিজৰ ডাটালৈ ট্ৰান্সফাৰ কৰি দিয়ে। তো সেইটো বাবে আপোনালোকে বেছি ছেফটি কেনেকৈ থাকিব পাৰি, তো আপোনালোকে সেইটো বাবে হেকিংটোত চাবই লাগে কেনেকৈ হেকিংবোৰ প্ৰচেছবোৰ যায়, আৰু আপোনালোকে হেকিঙৰ বস্তুবোৰো চাই থাকিব কি কেনেকৈ হেক হয় বা নতুন কি হেকাৰ আহিছে, কি প্ৰচেছত মানুহে বস্তুবোৰ হেক কৰি আছে, ডিভাইচ হেক কৰি আছে, এইবোৰৰ ওপৰতো আপোনালোকে চাব পাৰিব। যোনবোৰ অনলাইন মিডিয়াম আছে গুগলত মাৰি দিব পাৰে টুডে নিউ হেকিং কি, এইবোৰ বহুত ডিটেইলছ আহি যায়। তো আশা কৰিছোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাইছে বুলি, আৰু ছেফটি মেজাৰ ৰাখিব আৰু কেনেকৈ আপোনালোকে বাচি থাকিব বস্তুবোৰ আপোনালোকে সদায় আপডেট চাব, হেকাৰক কি ধৰণে হেক কৰি আছে সেইবোৰ বস্তুৰ ওপৰত পঢ়িব। তো আশা কৰিছোঁ ভিডিঅ'টো চাই ভাল পাইছে বুলি। থেংকছ ফৰ ৱাচিং।